ৰিচুক জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত 2024 গুণোৎসৱ আৰম্ভ হৈছে। গুণোৎসৱৰ কিছু দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আজি আমাৰ এই বিদ্যালয়ত লাইচেন্স অফিচাৰ হিচাপে শ্ৰী মানিক কুলি ইয়াত এপইণ্টমেণ্ট দিছে। তেখেতক সম্বৰ্ধনা জনাব নীলাক্ষী বৰা। আমি সম্বৰ্ধনাৰ কাৰ্যসূচী ইমানতে সামৰিছোঁ। ইয়াৰ পাছতে আমাৰ বিদ্যালয়ৰ পাঠসভাৰ কাৰ্যসূচী আৰম্ভ কৰিব লাগিব। তাৰ আগতে আমাৰ ইভলুটৰ মহোদয়ে যদি এফাকি কয় তাৰ কাৰণে আহ্বান জনাইছোঁ। তেতিয়াহ'লে আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পাঠসভা কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ। ধন্যবাদ। Exercise number 1, 2, 3. Again 1, 2, 3. Exercise number 2, 1, 2, 3, 4. Again 1, 2, 3, 4. Exercise number 3, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16. Break Sabdan.
বিশ্ৰাম। সকলোৱে সুপ্ৰভাত জনাইছো। এতিয়া আছে মহলোকৰ বাণী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী ফুলমতী দলে। নমস্কাৰ। আনে তোমাক সহায় কৰিব নোৱাৰে, নিজে নিজৰ সহায় লোৱা বুদ্ধদেৱে কৈছে। পৰীক্ষা নকল কৰাটো যিমান দোকানৰ পৰা চাই লোৱাটো সিমানেই দূৰ, হেম বৰুৱাই কৈছে। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকিব, ইমানেই ভাবিবলৈ শিকিব, জৱাহৰলাল নেহৰুৱে কৈছিল। ধন্যবাদ। এতিয়া আছে দিনটোৰ বক্তব্য অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী বণিকাই। নমস্কাৰ, মই আজিৰ দিনটোৰ বক্তব্য আগবঢ়াম। গুণোৎসৱ এনে এক ব্যৱস্থা য'ত শিক্ষা অনুষ্ঠানসমূহৰ মূল্যায়ন কৰা হয়। গুণোৎসৱ অৰ্থ হৈছে গুণৰ উৎসৱ, য'ত ছাত্ৰ-ছাত্ৰীৰ পুথিগত জ্ঞান, মূল্যবোধৰ গুণগত জ্ঞান, শিষ্টাচাৰ, সাংস্কৃতিকতা আদিৰ লগতে অন্যান্য ব্যতিক্ৰমী দিশসমূহৰ চালি জাৰি চোৱা হয়। অসম চৰকাৰ 2014 চনৰ পৰা গুণোৎসৱ অনুষ্ঠিত কৰিছে। সেই সুস্থ উদযাপনৰ ফলত ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকসকলে অধিক সচেতন হয় আৰু ছাত্ৰ-ছাত্ৰীৰ ঐহিক বিকাশ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। গুণোৎসৱ 2টা দিনত অনুষ্ঠিত হয়। প্ৰথম দিনা নিজ নিজ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰথম লিখন আৰু নিজ নিজ দক্ষতা মূল্যায়ন কৰে। লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি মূল্যায়ন কৰা হয়। দ্বিতীয় দিনৰ বাবে চৰকাৰে একোজন উচ্চ পদস্থ বিষয়া, মন্ত্ৰী, বিধায়ক আদি একোজন বিদ্যালয়ৰ বহিমূল্যায়ক হিচাপে নিয়োগ কৰে। তেখেতসকলে একোখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিগত জ্ঞান, শিষ্টাচাৰ, বিদ্যালয়খনৰ সামগ্ৰী পৰিবহণ আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে। আজি আমাৰ বিদ্যালয়ৰ গুণোৎসৱ প্ৰথম দিন। আমাৰ মাজত বহিমূল্যায়ক মহোদয় উপস্থিত আছে। আমি সকলোৱে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছো। আশা কৰো সেইবাৰো আমি আমাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰিম। এখন সকলোলৈ দিনটোৰ শুভ কামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। নমস্কাৰ। আজি 1430 বাস্কৰাব্দ 22 মাহ, ইংৰাজী লেখেৰে 2024 চনৰ 6 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে 1931 চনত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম হৈছিল। আজিৰ দিনটো ইণ্টাৰনেশ্যনেল ডে অফ জিৰ' টলাৰেন্স ফৰ ফিমেল জেনিটেল মিউটিলেশ্যন ডে হিচাপে পালন কৰা হৈ আহিছে। আজিৰ দিনটো কন্যা সন্তানৰ সুৰক্ষা আৰু গুৰুত্ব সম্পৰ্কে বিশেষ সজাগতা সভা আহ্বান কৰা হয়। আজিৰ দিনটো সকলোৰে সুন্দৰ হওক, তাক কামনা কৰি ধন্যবাদ। স্বচ্ছতা নিৰূপণ। Exercise number 1, 2, 3. Again 1, 2, 3. Exercise number 2, 1, 2, 3, 4. Again 1, 2, 3, 4. Exercise number 3, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16. Press up done.
Om Astu Masatkamayam. Om Astu Masatkamayam. Namastu Maduti Gamayam. Namastu Maduti Gamayam. Mitru Mamitam Gamayam. Mitru Mamitam Gamayam. Om Santi. Om Santi. Om Santi. Om Santi. Om Santi. Om Santi. বিশ্ৰাম। সকলোৱে সুপ্ৰভাত জনাইছো। এতিয়া আছে মহলোকৰ বাণী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী ফুলমতী দলে। নমস্কাৰ। আনে তোমাক সহায় কৰিব নোৱাৰে, নিজে নিজৰ সহায় লোৱা বুদ্ধদেৱে কৈছে। পৰীক্ষা নকল কৰাটো যিমান ধৰণৰ পৰা চাই লোৱাটো সিমানেই দূৰ। হেম বৰুৱাই কৈছে, মানুহে যিমান কিতাপ পঢ়িবলৈ শিকিব ইমানেই ভাবিবলৈ শিকিব। জৱাহৰলাল নেহৰুৱে কৈছিল। ধন্যবাদ। এতিয়া আছে দিনটোৰ বক্তব্য অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী বনিকাই। নমস্কাৰ, মই আজিৰ দিনটোৰ বক্তব্য আগবঢ়াম। গুণোৎসৱ এনে এক ব্যৱস্থা য'ত শিক্ষা অনুষ্ঠানসমূহৰ মূল্যায়ন কৰা হয়। গুণোৎসৱ অৰ্থ হৈছে গুণৰ উৎসৱ, য'ত ছাত্ৰ ছাত্ৰীৰ পুথিগত জ্ঞান, মূল্যবোধৰ গুণগত জ্ঞান, শিষ্টাচাৰ, সাংস্কৃতিকতা আদিৰ লগতে অন্যান্য ব্যতিক্ৰমী দিশসমূহৰ চালি জাৰি চোৱা হয়। অসম চৰকাৰ 2017 চনৰ পৰা গুণোৎসৱ অনুষ্ঠিত কৰিছে। সেই সুস্থ উদযাপনৰ ফলত ছাত্ৰ ছাত্ৰীৰ শিক্ষক তথা অভিভাৱকসকলে অধিক সচেতন হয় আৰু ছাত্ৰ ছাত্ৰীৰ ঐহিক বিকাশ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। গুণোৎসৱ 2টা দিনৰ অনুষ্ঠিত হয়। প্ৰথম দিনা নিজ নিজ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শন আৰু নিজ নিজ দক্ষতা মূল্যায়ন কৰে। লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি মূল্যায়ন কৰা হয়। দ্বিতীয় দিনৰ বাবে চৰকাৰে একোজন উচ্চ প্ৰদৰ্শন বিষয়া, মন্ত্ৰী, বিধায়ক আদি একোজন বিদ্যালয়ৰ বহিমূল্যায়ক হিচাপে নিয়োগ কৰে। তেখেতসকলে একোখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিগত জ্ঞান, শিষ্টাচাৰ, বিদ্যালয়খনৰ সামগ্ৰী পৰিবহণ আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে। আজি আমাৰ বিদ্যালয়ৰ গুণোৎসৱ প্ৰথম দিন। আমাৰ মাজত বহিমূল্যায়ক মহোদয় উপস্থিত আছে। আমি সকলোৱে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছো। আশা কৰো সেইবাৰো আমি আমাৰ গৌৰৱ সম্পূৰ্ণ ৰাখিব পাৰিম। এখন সকলোলৈ দিনটোৰ শুভ কামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।
ইয়াক ঘৰৰ ছুটীত পঠিয়াই দিম আপুনি তালৈ যাওক আকৌ মোক ক'ত মাতিছে ঘৰ বুলি